আজিৰ পৰা কেইমাহমানৰ আগত শাহুমা আৰু মোৰ মাজত যিখন তৰ্ক বিতৰ্ক সৃষ্টি হৈছিল বহুত বেছি ডাঙৰকৈ হৈছিল আৰু যিটো কথা গৈ পেলাই পুলিচ থানা পৰ্যন্ত পাই গৈছিলগৈ। আৰু আচলতে সেইটোৱে নহয়, আপোনালোকে মানে যিসকলে মানে মোক মানে জানে ভাল পায় সিহঁতি কৈছে আৰু কি হৈছিল অলপ দিনৰ আগত, তাৰপিছত আকৌ মানে এনেকুৱা দেখিছোঁ এনেকৈ মানে কয় আৰু তাৰপিছত মানে মই তেতিয়া কি কওঁ মানে কি হৈছে যি হ'লেও মানে কাজিয়া চাজিয়া কৰিলোঁ আৰু হ'ব দে উপায় নাই। আৰু বহুতখিনি কিবা কিবি হৈ গৈছিল, পুলিচ থানা পৰ্যন্ত মানে পাই গৈছিলগৈ আৰু তেতিয়া মানে বহুতে মোক চিনি পোৱা হৈ গৈছে আৰু বহুতখিনি মানুহে মানে বহুত কিবা কিবি কৈছেও। আৰু এয়াই নহয়, কাজিয়া এইখনেই নহয়, এইখন বহুত ডাঙৰকৈ হৈছিল, যিখন মানে সহ্যসীমাৰ বাহিৰত আছিল। আৰু মানে জানেই নহয় মানুহজন ঘৰত নাথাকে, মোৰ বহুতখিনি মানে অকলে মানে ভুক্তভোগী আৰু বহুতখিনি, আৰু অকলে কাজিয়া এইখনেই নহয়, ইটোৰ পাছত সিটোৰ লগত মোৰ লগত মানে লাগিয়ে থাকে আৰু ইটোৰ পাছত সিটো মানে লাগিয়ে থাকে আৰু এনেকৈ কাজিয়া চাজিয়া হৈয়ে থাকে। তাৰপিছত এইখন মানে মোৰ চৰিত্ৰক লৈ পেলাই মানে গুচি গৈছিল আৰু যিখন মোৰ সহ্য মানে হোৱা নাছিল। আৰু তেতিয়া মোৰ মানে বহুত বেছি খং উঠিছিল আৰু যাৰ কাৰণে মই বোলো মই কথাবিলাক মানে ইনডাইৰেক্টলি কৈ থাকোঁ, কিন্তু এবাৰ মানে মই ভিডিঅ' মানে আকাৰে মানে মানুহক জনাই দিওঁ আৰু কিমান মই আচলতে অত্যাচাৰৰ বলি হৈ থাকোঁ। সেই বুলি ভাবি পেলাই মানে মই ভিডিঅ' কিছুমান বা ফটো এনেকৈ দি পেলাই শ্বেয়াৰ কৰি দিছিলোঁ। বহুত বেছি ভাইৰেল হৈ গৈছিল আৰু বহুতখিনি কিবা কিবি কৰিছিলেও ঘৰৰ মানুহে, মানে শাহু শহুৰে কথা কৈছোঁ, বহুতখিনি কিবা কিবি কৰিছিলোঁ। আৰু যিখিনি মানে বহুত খং উঠি আছিলে তাৰপিছতে আকৌ মানে ফেপেৰি পাতি কাজিয়া কৰিবলৈ চেষ্টা আৰু সেই চোৰৰ বদনাম দিছিলে, আপোনালোকে জানেই নে, যিটো কথাৰ কাৰণে শাহুমা আজিও মানে লজ্জিত হয় আৰু এনেকৈ ক'ব নালাগিছিল, এনেকুৱা কৰিব নালাগিছিল, এনেকৈ হয়। আৰু আচলতে কি হয় জানেনে, মই কি ভাবোঁ মানুহৰ জীৱনটো হৈছে দুদিনীয়া আৰু এনেই কাজিয়া লাগি থাকে আপত্তি নাই বাৰু, কিন্তু মানে ধৰক এইবিলাক অৰ্থ নাইকিয়া কিছুমান কথা কৈ দিলে খং উঠে যে, সেইবিলাক কাৰণে মই ভিডিঅ' আচলতে আপলোড কৰিব লগা হৈছিল। মানুহৰ জীৱনটো হৈছে দুদিনীয়া, গতিকে ধৰক মানুহজনৰ মা দেউতা মানে মোৰো মা দেউতা বুলি মই প্ৰথমৰ পৰা ভাবি আহিছোঁ। আৰু কেতিয়াবা মানে এনেকুৱা হৈ যায় যে কোন মই চিনি নাপাওঁ, মানে ধৰক মোকতো মানে ছোৱালী বুলি ভাবিব নালাগে, ইমান দূৰৰ পৰা আহি পেলাই আছোঁহি, তেওঁলোকে বাৰু ছোৱালী বুলি মোক বুকুৰ মাজত সোমাই ল'ব নালাগে, কিন্তু অন্ততঃ বোৱাৰী বুলিতো ভাবক। আৰু তেনেকৈ মানে ময়ো বহুতখিনি মৰম দিবলৈ চেষ্টা কৰোঁ আৰু ভাল, কেতিয়াবা মানে তেওঁলোকো মাজে মাজে ভাল হয়, কিন্তু আকৌ মানে বহুত বেছি বেয়া হৈ গুচি যায় এনেকুৱা কিছুমান কথা। মানুহজনৰ মা দেউতা মানে মোৰো মা দেউতা বুলি মই প্ৰথমৰ পৰা ভাবি আহিছোঁ, কিন্তু নাভাবে, মোক কেতিয়াও নাভাবে আৰু তেনেকেই মানুহজনৰ মা দেউতা যেতিয়া মানে মইনো কিনো মানে ভাবি থাকিম ধৰি থাকিম এনেকৈ বুলি ভাবোঁ, যেতিয়া মোক খংটো মানে নাথাকে আৰু তেনেকৈ ভাবোঁ। আৰু এতিয়া মানে মায়ে মানে ভাবে আৰু সিহঁতি ভাবিছে আৰু এনেকৈ কৰিব নালাগিছিল, কৰিব নালাগিছিল, আচলতে আমাৰে ভুল হ'ল মানে এনেকৈ ভাবে বহুতখিনি মানুহে। তেওঁলোকৰ মানে ঘৰুৱা মানুহে বহুতখিনি গালিও দিয়ে, ক'লেও বুজালেও, আৰু বহুতখিনি মানে সেই তেনেকৈয়ে বহুত ভাইৰেল হৈ গৈছিল, যিহেতু বহুতে মানে সকলোৱে গম পাই গৈছিল। আচলতে মোৰ ওচৰে পাঁজৰে কিছুমান মানুহে মোক দেখিবও নোৱাৰে যে, সেইটো কাৰণে মই মানে কিছুমানক ব্লক কৰি পেলাই মই এনেকৈ ভিডিঅ' চিডিঅ' বনাই থাকোঁ, কিন্তু নাই, একদম পূৰা পাব্লিচিটি হৈ গ'ল ভিডিঅ'বিলাক, পূৰা লাখ মানুহ, মানে 5 লাখ 3 লাখ 4 লাখ 7 লাখ এনেকৈ মানুহে চাবলৈ ধৰিছিল ভিডিঅ'বোৰ। সঁচাকৈ ভবা নাছিলোঁ মানুহৰ ঘৰৰ কাজিয়াখন ইমান বেছি পাব্লিচিটি পাব বুলি, কিন্তু মানে উপায় নাই, বেয়াও লাগে কেতিয়াবা নিজকে আৰু বহুত বেছি দুখো লাগে আচলতে। এতিয়া যিহেতু সেইবোৰ মানে গ'ল, কথা গ'ল। মই মানে মানুহজনী তেনেকুৱা, কি ঠিক আজি আছোঁ কালি নাই, মানুহৰ লগত কাজিয়া কৰি বা ধৰি মেলি কিমান মানে লাভ নাই। মাহঁতেও যিহেতু মানে বুজি পাইছে, বাবা বাৰু ইমান হেৰি নহয়, কিন্তু মায়েও মানে যিহেতু বুজি পাইছে এতিয়া, ধৰক নিজেও অকণমান মানে উপলব্ধি কৰিছে তেনেকুৱা কিছুমান কথা, বহুতখিনি মিলাই মিলি আৰু এতিয়া বৰ্তমান ঘৰখন এনেকৈ মিলা মিচিৰে চলি আছোঁ। সেইটোৱে লাগে, আপোনালোকেও আশীৰ্বাদ কৰিব। আৰু এইবোৰ মানে মোক যে কৈ থাকে, ধৰক উঠাই থাকে কিছুমান মানুহে, কি হৈছিল, কেনেকুৱা কৰিছিল, তোক কিমান অত্যাচাৰ কৰিছিল, আকৌ তই কিয় এনেকুৱা, মানে এইবোৰ মই মানে বেয়া পাওঁ আচলতে। এইবোৰ মানে ধৰি থাকিব নালাগে। ধৰক মোৰ মানুহজনেও ধৰক কেতিয়াবা বেয়া পায় আৰু দিয়কচোন, মানে তেওঁ শান্তি পোৱাটোও মই বিচাৰোঁ আৰু সকলোৱে মিলা মিচিৰে থাকিবলৈ মানে লাগে আৰু, নহয় জানো। আৰু ময়ো মা পাপাক এৰি পেলাই ইমান দূৰৰ পৰা মাজুলীৰ পৰা আহি পেলাই গোলাঘাটত আছোঁহি অকলশৰীয়াকৈ, কিমান বেছি দুখো লাগে, কেতিয়াবা খং উঠি থাকে। আৰু তাৰ ভিতৰতো যদি জকজকাই থাকে শাহু মাহঁতে, বা মোৰো ভাল নালাগে আৰু বহুত বেছি দুখো লাগে। কিন্তু বৰ্তমান সকলো ঠিকেই হৈছে আৰু ইমানৰ পৰা ঠিকেই হ'ব বুলি আশা কৰি আগবাঢ়ি আছোঁ। নাজানো কিমানখিনিলৈকে মানে কিমান কি হয়গৈ, ভগৱানেও সদায় প্ৰাৰ্থনা কৰোঁ আৰু সেইটো ভালে থাকক সদায়। মানে কিছুমান মানুহ আছে চাবচোন, ভাল হোৱাৰ পিছত মানে উঠাই থাকে কিছুমান মানুহে, মানে এনেকুৱা তেনেকুৱা। মোকতো উঠোৱাখিনিক বাৰু মই নুঠোঁ, কাৰণ মই বুজি পাওঁ, মই নুঠোঁ বাৰু, কিন্তু মাহঁতে মানে ইমানখিনি মানে ঢুকি নাপায়গৈ।
কোনোবাই উঠালে উঠি গুচি যায়, সেইবিলাকে আহি পেলাই তৰ্ক বিতৰ্কৰ সৃষ্টি হয়। বহুত বেছি দুখো লাগে আচলতে, কি কৰিম কি নকৰিম বুলি ভাবি পেলাই এনেকৈয়ে মানে চলি আছোঁ আৰু নাজানো কেতিয়া কি ঠিক হয়গৈ। ভগৱানে সদায় এনেদৰে ঠিকে থাকে ৰাখক আৰু সেইটোৱে বিচাৰোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। যোৱা কথা গ'ল আৰু এইবোৰ ধৰি লাভ নাই। মই মানে মানুহজনী তেনেকুৱা আচলতে, এইবোৰ ধৰি লাভ নাই। সেইটো কাৰণে মানে বৰ্তমান এনেকৈও থাকিবলৈ, আৰু মোক যিখিনি মানে মোক অপবাদ বা মিছা অপবাদ বা যিখিনি সেইবিলাক মানে কৰিছিলি, আচলতে মই এইবিলাক কাম হয়তো বাৰু মোক ভাল পোৱাসকলে কয় আৰু তই এইবিলাক মানে কৰিছ, কৰিব নালাগিছিলে, কিন্তু উপায় নাই। নিজৰে ঘৰ আৰু দিয়কচোন, নিজৰ বুলিয়ে ভাবি লৈছোঁ যেতিয়া, নিজৰ বুলি আহিছোঁ, কৰিছোঁ, খাইছোঁ, মানে যিমান যি হ'লেও আকৌ এইবিলাক মানে ধৰি থাকিবলৈও বেয়াও লাগে দিয়কচোন। আৰু সিহঁতে বুঢ়া বুঢ়ী হৈ আহিছে, উপায় নাই আৰু এনেকৈয়ে চলি আছোঁ। আশীৰ্বাদ কৰিব আৰু দেই।